নমস্কাৰ আৰু আপোনালোকক মই আগৰ পাৰ্টটো দেখাইছিলোৱে যে আমাৰ ভিন্দু আহি পালেহি বাক নিবলে আৰু এয়া হৈছে ভিন্দুৰ দেউতাক বোৱাৰীকক আনিবলে গৈ কিমান ফূৰ্তি কৰিছে দেখিছে নহয় আৰু ভিডিঅ'টো লাষ্টলৈকে চাই যাওকচোন আঙঠিটো দিলে দিলো আঙঠিটো আঙঠিটো আহিব আৰু জুছে এটা দৰা যাবকে দিলে হ'বগে আকৌ খঙত কিবাকি আছে ফুল খুজিব আমি এটা আমি খাই কি লাগে ফুল লাগিব ফুল লাগিব ফুল লাগে ফুল ও আইতা ইজ বিউটিফুল আইতা ইজ বিউটিফুল আইতা এনেকে নেই কইলে সবে লব পারিব আইতা ইজ বিউটিফুল ও আইতা আমি বেলেগ কিন্তু আইতা ইজ বিউটিফুল দে আইতা বিউটিফুল আইতা ইয়াজনী আৰু কইনাজনী গম পাই এইটো মোৰ নিজৰ মোবাইল নম্বৰটো দিয়ে ফোন নম্বৰটো দিয়ে দিয়া মই WhatsApp-ত আনসাৰ দি আছো তুমি দিয়া তুমি নম্বৰ দিয়া তো তুমি নম্বৰ দিয়া মই বিয়া মতে মুছলিম হয় মই একো নাই মুছলিম জাতি ধৰ্ম বৰ্ণ 4 নম্বৰ
তোমাক বিয়া পাতিব মই চিট খালি আছা যিয়ে লৈ যাম কোৱা হৈ গ'ল ই যি কৈছে চিক্ৰেট নাম্বাৰটো মই কোৱেশ্চনটো বুজি নাপালা কোৱা মানে অকল দিয়াজনীয়ে আৰু দিয়াজনী কি বস্তু মানে যোনজনী জোৰোণত আহে তেখেতে কইনাক এটা চিক্ৰেট নাম্বাৰ দিয়ে সেই নাম্বাৰটো অকল কইনাজনী আৰু দয়া কইনাক দিলে হৈ যাব দয়া বহা এতিয়া বহুত আছে আৰু এয়া মোৰ বৌহঁতো আহিছিলে মানে মোৰ মানুহজনৰ ফালৰ বৌ আৰু দাদা মোৰ ভিডিঅ'টোত নোলালে আৰু বৌ বেয়া ফূৰ্তি কৰিলে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ বৌ আয়ুষ্মান ভৱ সুকলাৱান ভৱ ধনৱান ভৱ আৰু তুমি কিবা কোৱা যদি কোৱা তোমাৰ নিজৰ ইচ্ছা আশীৰ্বাদ দি দিয়া নিজৰ মতে কৈ দিয়া শুনিব লাগিব হ'ব গৰ্ভৰ পৰা দিছে চেলেংখন অকণমান আঁতৰাই দিয়ক আঁতৰাই দিয়ক আপোনালোককতো বিয়াখন দেখুৱালৈ আৰু এয়া হৈছে গ্ৰুম চাইড ৰিচেপশ্যন 5 তাৰিখে আছিলে মাৰ্চৰ আৰু এয়া মই গৈছিলোঁ যোৰহাটৰ ৰয়েল পাৰ্কত দিছিলে আৰু বায়ে ফটোশ্বুট কৰি আছিলে মই যোৱাৰ সময়ত আৰু কি হ'ল কি নাই সকলোখিনি মই ৰিচেপশ্যনৰ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব দেই এয়া মোৰ ছাবস্ক্ৰাইবাৰ দেই আগৰ পৰাই চিনাকি এতিয়া ঘৰৰে ওলাইছে কি হ'ব এতিয়া আমাৰ বাৰ মানে বৌ হ'ব ন বা য'ত বিয়া হৈছে বৌ হয় নমস্কাৰ ভাল লাগিলে লগ পাই মোৰ ভাল লাগিলে আকৌ এগৰাকী ছাবস্ক্ৰাইবাৰ লগ পালোঁ মোৰ আৰু বহুত ভাল লাগিছে লগ পাই মোক কমেণ্ট কৰি থাকে তোমাৰ নামটো কি আছিলে চায়নিকা দত্ত আৰু কি ক'বা আমাৰ বাৰ মামী বা এতিয়া মানে এই মামী ভাগিন হয় ঘৰৰে আৰু এতিয়া ভাল লাগিছে ঠিক আছে চাই দিয়ক বৌ আৰু আমাৰ মাহঁতো গৈছিলে জেঠাই বৌ এনেকৈ আৰু লগতে মোৰ শাহুমাকো মই লৈ গৈছিলোঁ কাৰণ আমাৰ বাৰ ৰিচেপশ্যনত শাহুমা যাব পৰা নাছিলে সেইকাৰণে মাক লৈ গ'লোঁ আমি যোৰহাটলৈকে আৰু বাক সেইদিনাখনিও বৰ ধুনীয়া লাগিছিলে আৰু ভিনদেউনো ক'ত আছিলে জানো ভিডিঅ'টোত ইমান নোলালেই মই লাষ্টত ফটোৱে লগাই দিম বাৰু আপোনালোকে চাব আৰু গ্ৰুম চাইড ৰিচেপশ্যনতনো কি খোৱাৰ আইটেম আছিলে আপোনালোকক সেইখিনিও অলপমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ কাৰণ বাৰখিনিতো মই দেখুৱালোৱে নহ'লে ভিনদেউৱে ভাবিব ন আমাৰ ইয়ালৈ আহিলে মোৰ এইখিনি দেখোন নেদেখুৱালে এনে ধেমালি কৰিছোঁ দেই মই মানে ভিডিঅ' কৰি ৰাখিছোঁ আৰু থাকি যাব গোটেইখিনি বস্তু সেইকাৰণে মই দেউতা দেখিছা নাই পুৰা ব্যস্ত একদম নতুন বিয়েৰ কথা পাতি মোৰ মাক দুযোৰ কাপোৰ সলাইছে এয়া
আৰু সকলোৱে আমি লাষ্টত গ্ৰুপ ফটো এখন মাৰিলোঁ আৰু লগতে আপোনালোকক অকণমান বাহিৰৰ এনভাইৰনমেণ্টটো দেখাইছোঁ ৰাতি কেনেকুৱা লাগিছে লাইটছবিলাক জ্বলাৰ কাৰণে বহুত ধুনীয়া লাগিছিলে আৰু আমি বহুত বেছি সময় নাথাকিলোঁ কাৰণ শাহুমাকো লৈ গৈছিলোঁ যে আৰু আমাৰ ভণ্টিজনী যোৱা নাছিলে তাই এক্সাম চলি আছিলে সেইকাৰণে আমি সোনকালে উভতি আহিলোঁ বাকী বিয়াৰ ভিডিঅ' ইমানত সামৰিছোঁ বিয়াৰ ভিডিঅ' আৰু আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিৰ পৰা বাৰ বিয়াৰ ভিডিঅ' নেদেখে মই বেলেগ বেলেগ ভিডিঅ'ত দি যাম আৰু ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল ভালে থাকক সুস্থ থাকক